মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সংখ্যাৰ বিভিন্ন প্ৰকাৰৰ উৎপাদক আৰু গুণিতক কেনেকৈ উলিয়াব লাগে শিকাইছিলোঁ, হয়নে? আজি এইটো ভিডিঅ'ত মই তোমালোকৰ 33 পৃষ্ঠাত থকা নিজে কৰা যে অংকবোৰ আছে সেইবোৰ কৰি দিম। তোমালোকে ভালদৰে মন দি চাবা। প্ৰথমটো কি দিছে তোমালোকৰ তলত দিয়াবোৰৰ প্ৰত্যেকৰে উৎপাদকবোৰ লিখা, হয়নে? এতিয়া আমাক 45ৰ উৎপাদকবোৰ লিখিবলৈ দিছে। প্ৰথমতে আমি এনেকৈ 45 বুলি লিখি লৈ 45ক কি প্ৰথম কথা এক সকলো সংখ্যাৰ উৎপাদক হয়নে নহয়? প্ৰথমতে একেৰে আমি কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। একৰ লগত 45 পূৰণ কৰিলে কিমান হ'ব? 45 হ'ব, হয়নে? ইয়াৰ পিছত 2ৰে 45ক যাব জানো? নাযায়। মই কৈছিলোঁ তোমালোকক এককৰ ঘৰত যদি 2, 0, 4, 6, 8 থাকে তেতিয়া কি হেৰি যায়? 2ৰে হৰণ যায়, হয়নে? ইয়াতো 5 আছে, 5 গতিকে 45ক কি হেৰি যাব? 3ৰে যাব। 3ৰ লগত যদি 15 পূৰণ কৰোঁ কিমান হ'ব? 45 হ'ব। আকৌ 4ৰে 45ক নাযায়, কি হেৰি যাব? 5ৰে যাব। 5ৰ লগত যদি 9 পূৰণ কৰোঁ কিমান হ'ব? 45 হ'ব, হয়নে? ইয়াৰ পিছত আমি 6ৰে চাব পাৰোঁ, নাযায়। 7ৰে নাযায়, 8ৰে নাযায়, আকৌ 9ৰে যাব। 9 5 গুণ 45, যেতিয়া এনেকুৱাকৈ ৰিপিট হ'ব 5 9 গুণ 45, 9 5 গুণ 45, তেতিয়া তোমালোকে জানিবা ইয়াৰ পিছত আৰু উৎপাদক মানে নাই। এতিয়া যদি আমাক 45ৰ উৎপাদকবোৰ কি হয় লিখিব দিয়ে, তোমালোকে কি লিখিব লাগিব? 45ৰ উৎপাদক কি হ'ব? 1 3 5 9 আৰু কি হ'ব? 15 আৰু 45 হ'লনে? এতিয়া যদি 45ৰ উৎপাদক লিখিব দিয়ে তেতিয়া কি হ'ব? 1 3 5 হয়নে? 9 15 আৰু কি হ'ব? 45। তোমালোকে এইটো বুজি পালা, হয়নে? এইটো মই মুচি দিছোঁ। ইয়াৰ পিছত 60টো তোমালোকক দেখাই দিম। এতিয়া 60 যেতিয়া উৎপাদক উলিয়াব দিব তোমালোকে প্ৰথমতে কি লিখিব লাগিব? 60 কি হেৰি যাব? প্ৰথমতে আমি জানোৱেই একেৰে চবকে কৰিব লাগিব, হয়নে? 1 × 60 পিছত কি হেৰি যাব? 2ৰে যাব। 2ৰ লগত 30 পূৰণ কৰিলে কিমান হ'ব? 60 হ'ব। এবাৰ কি হেৰি যাব? 3ৰেও যাব। 3 20 গুণ কি হ'ব? 60 হ'ব। 4ৰেও যাব। 4 15 গুণ কি হ'ব? 60 হ'ব। আৰু কি হেৰি যাব? 5ৰেও যাব। 5ৰে যাব। 5 12 গুণ কি হ'ব? 60। 6ৰেও যাব। 6 10 গুণ কিমান হ'ব? 60 হ'ব। এতিয়া আমি কেনেকৈ গম পালোঁ চাবা। একেৰেতো যাবই 60 আমি সকলোৱে জানো। ইয়াৰ একৰ ঘৰত কি আছে? 0 আছে। 0 থাকিলে 2ৰে যায়। 2 30 গুণ কিমান হ'ব? 60 হ'ব। আৰু 6 আৰু 0 যদি যোগ কৰোঁ কিমান হ'ব? 6 হ'ব। চব 3ৰে যায়নে? গতিকে কি হ'ব? 60 3ৰে যাব। আমি এনেদৰে বিভাজ্যতাৰ নিয়মত সহজতে চাব পাৰোঁ কোনটো সংখ্যা কিহেৰে হৰণ যাব। তোমালোকৰ ইয়াৰ পিছৰ ভিডিঅ'ত মই বিভাজ্যতাৰ নিয়ম সম্পৰ্কে কি কৰিম? আলোচনা কৰিম। এই তোমালোকে এনেদৰে এটা এটাকৈ চাব লাগিব। 6 10 গুণ 60, ইয়াৰ পিছত 7, 7ৰেতো নাযায়, 8ৰেও নাযায়, 9ৰেও নাযায়, আকৌ 10ৰে যাব। 10 6 গুণ কিমান হ'ব? 60 হ'ব। অৰ্থাৎ 6 10 গুণ 60 আকৌ উল্টাই কিনে 10 6 গুণ 60 পালানে? ইয়াৰ পিছত আৰু উৎপাদক নাথাকে। এতিয়া যদি 60ৰ উৎপাদক তোমালোকক লিখিব দিয়ে তোমালোকে কি লিখিবা? 1 2 3 4 5 6 10 12 কি হ'ব? 15 20 30 আৰু কি হ'ব? 60 হ'ল। ইয়াৰ পিছৰটো চাবাচোন কিমান আছে? 70 আৰু 81, হয়নে? এতিয়া 70 উলিয়াব লাগিলে তোমালোকে চাবাচোন 70 প্ৰথমটোতো 1 হ'ব। 1 × 70 হ'লনে? 2 নম্বৰটো কি হ'ব? 2ৰেতো যাবই, 0 আছে ন এককৰ ঘৰত। 2ৰে কি যাব? 35 পাই যাব। 3ৰে যাব জানো? 3ৰে নাযায়। 4ৰেও নাযায়। কিহেৰে যাব? 5ৰে যাব। 5 14 গুণ কিমান হ'ব? 70। এইবাৰ কিহেৰে যাব? 7ৰে যাব। 7 10 গুণ 70 আৰু একোৰেও নাযায়। নগ'লে ইয়াৰ উৎপাদক কি হ'ব? 1 2 5 7 10 14 35 আৰু কি হ'ব? 70 হ'ল। এইটো বুজি পাইছা? এইবাৰ কি উলিয়াব লাগিব আমি? 81ৰ 1 × 81, 3ৰে যাব। 3 × কি হ'ব? 27 আৰু কি হ'ব? 9ৰে যাব। 9 9 গুণ 81 মানে 81। এতিয়া ইয়াৰ উৎপাদক কি হ'ব? 1 3 9, দুটা 9 আছে ন? 9 9 দুটা লিখিব নালাগে। 27 আৰু কি হ'ব? 81। এতিয়া কি দিছে চোৱাচোন, তলত দিয়াবোৰৰ প্ৰত্যেকৰে 4টাকৈ গুণিতক লিখিব দিছে, হয়নে? 4টাকৈ গুণিতক লিখিবতো তোমালোক সকলোৱে পাৰিবা।
চাৰিটাকৈ লিখিব দিলে মানে যিকোনো চাৰিটা লিখিলে হ'ব। মই বাৰু প্ৰথম চাৰিটা লিখি দিছোঁ হয়নে? 6 1 গুণ 6, 6 2 গুণ কি হ'ব 12, 6 3 গুণ কি হ'ব 18, 6 4 গুণ 24। এই চাৰিটা কি লিখিলোঁ মই? 6 কেইটা গুণিতক লিখিব দিছে চাৰিটা। তোমালোকে এইকেইটা নিলিখি তোমালোকে এনেকৈ লিখিব পাৰা 6 6 গুণ কিমান হ'ব 36, 6 5 গুণ কিমান হ'ব 30, 6 10 গুণ 60, 6 1 গুণ কিমান 66। তোমালোকে যি লিখা নিজৰ কথা, কেৱল কি হ'ব লাগিব 6ৰ লগত পূৰণ কৰি কিনে যোনটো ফল পোৱা সেইটো লিখিবা। তোমালোকে 1 পূৰণ কৰি লিখা 2 লিখা নহয়, মই 1 2 3 4 নিলিখোঁ, 5 6 7 8 পূৰণ কৰিম। তোমালোকে যি পূৰণ কৰা কৰি কিনে লিখিলে হ'ল। এতিয়া মই প্ৰথম চাৰিটা লিখি দিছোঁ, অসংখ্য গুণিতক আছে। তোমালোকক কি কৰিব দিছে যিকোনো চাৰিটা লিখিলে হ'ল ন, প্ৰত্যেকৰে চাৰিটাকৈ লিখিব দিছে, যিকোনো চাৰিটা লিখিলে হৈ যাব। তোমালোকে 7ৰ মই ধৰা 7ৰ প্ৰথমটো নিলিখিম হয়নে? লিখি মই এনেকৈ লিখিব পাৰোঁ, চাৰিটা লিখিব দিছে। হ'ব 70। এনেকুৱাকৈ মই ইয়াতে 1 2 3 4 কৰিলোঁ, 4 5 6টা পূৰণ কৰিলোঁ। যি ইচ্ছা তোমালোকৰ যি ভাল পোৱা সেই পূৰণ কৰি কিনে তোমালোকে লিখিব পাৰা নে? 7 4 গুণ 28, 35, 7 গুণ 42, 7 10 গুণ 70। ইয়াত তলত তোমালোকে লিখিবা 6ৰ চাৰিটা গুণিতক হ'ল বুলি দি কিনে পিছত তোমালোকে 6 12 18 আৰু 24 তোমালোকে তলত এনেকুৱাকৈ লিখি দিবা, ঠিক আছে? এইবাৰ তোমালোকক 11 আৰু 12 উলিয়াব দিছে হয়নে? ঠিক তেনেকুৱাকৈ তোমালোকে যি পূৰণ কৰি লিখিব পাৰিবা। এঘাৰৰ লগত 6 পূৰণ কৰিলেও কিমান হ'ব 66, 11ৰ লগত 7 পূৰণ কৰিলেও কিমান হ'ব 77, চাৰিটা হৈ গ'ল। কিন্তু যদি তোমালোকক এনেকুৱা কৈ দিয়ে যে প্ৰথম চাৰিটা লিখা, তেতিয়া তোমালোকে 1 2 3 আৰু 4 পূৰণ কৰি কিনে লিখিব লাগিব। কিন্তু যদি এনেকৈ কয় যে যি প্ৰত্যেকৰে চাৰিটাকৈ গুণিতক লিখা, তিনিটাকৈ লিখা, তোমালোকে যি লিখা নিজৰ কথা হয়নে? এইবাৰ আমি 12 লিখিম। 12ৰ প্ৰথমটো কি হ'ব 12, 2 নম্বৰটো কি হ'ব 24 হয়নে? 12 3 গুণ কি হ'ব 36, 4 গুণ কি হ'ব 48, হৈ গ'ল চাৰিটা হয়নে? তোমালোকে তাহলে লিখি দিবা 12ৰ চাৰিটা গুণিতক হৈছে 12, 24, 36 আৰু 48 হয়নে? এইবাৰ দিছে তলৰ সংখ্যা কেইটাৰ তিনিটাকৈ গুণিতক লিখা। আগৰটো কেইটাকৈ লিখিব দিছিলে 4টাকৈ লিখিব দিছিলে, এইবাৰ কেইটাকৈ লিখিব দিছে 3টাকৈ লিখিব দিছে হয়নে? প্ৰথমতে কি লিখিব দিছে 16 লিখিব দিছে হয়নে? এতিয়া আমি 16 লিখিম। 16 গুণ কি হ'ব তোমালোকে যদি মুখেৰে নোৱাৰা, এনেতো তোমালোকৰ মুখস্থ লিখিব লাগে নেওতাৰ ভাগ, কিন্তু যদি নোৱাৰা তোমালোকে কি কৰি ল'বা পূৰণ কৰি কিনে লিখিবা, ঠিক আছে? এইটো কি হ'ব 32, 16 into 3 কিমান হ'ব 48, 16 into 4 কি হ'ব 64 হ'ল। এইবাৰ তোমালোকক কি লিখিব দিছে 24, 24 into 1, তোমালোকক ইয়াতে 3টা লিখিব দিছিলে, মই 4টা লিখি দিলোঁ হয়নে? তোমালোকে 3টা লিখিবা। আগৰবাৰ 4টা লিখা, মই এবাৰ 4টা লিখি পেলালোঁ। 24 into 2, 3 নম্বৰটো আমি কি লিখিম 24 into 3। তোমালোকে এনেকৈ পূৰণ কৰি যিমান ইচ্ছা সিমান লিখিব পাৰা, ঠিক আছে? 3টাকৈ লিখিব দিছে, সেইকাৰণে এবাৰ মই 3টাকৈ লিখি দিছোঁ। ইয়াৰ পিছত কি দিছে 60 হয়নে? এইবাৰ লিখিম 60, 60ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 60, এইটোতো একেবাৰে সহজ। 2 পূৰণ কৰিলে কিমান হ'ব 120, 3 পূৰণ কৰিলে কিমান হ'ব 180, হৈ গ'ল 3টা হয়নে? এইবাৰ কিমানৰ 105, 1 পূৰণ কৰিলে এইটো হ'বই, সহজেই ন? এইটো লিখি থৈ দিবা সকলোতে, সহজে প্ৰথমটো নিজেই হ'ব। 2 নম্বৰটো কিমান হ'ব তোমালোকে এইটো পূৰণ কৰিলে কাষত লিখি দিবা, এনেকৈতো নোৱাৰা যদি কাষত পূৰণ কৰি যাবা, ঠিক আছে? 3টা উৎপাদক হৈ গ'ল। ইয়াতে মুখেৰে কৰিব পাৰি, মই শিকাই দিছোঁ এনেকৈ চাবা। 3ৰে 5ক পূৰণ কৰিবা হয়নে? 5 3 গুণ কিমান 15, 15ৰ 5 হাতে গ'ল 1, 3 0 গুণ 0 হাতে যোৱা 1টো হ'ব, 3 1 গুণ 3, এনেকৈ মুখেৰে কৰিব পাৰি, মুখে হয়নে? তলৰ সংখ্যাকেইটা 3টা উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰা। মানে কি কৰিব দিছে 3টা উৎপাদক পূৰণ কৰিলে যাতে এইটো হয় এনেকুৱাকৈ প্ৰকাশ কৰিব দিছে। তোমালোকক মই এটা সৰু প্ৰথমতে দেখাই দিছোঁ, যেনেকুৱা ধৰা 24 হয়নে? 24টোক আমি এনেকুৱাকৈ লিখিব পাৰোঁ 2 পূৰণ 3 পূৰণ 4 লিখিব পাৰোঁনে? 3 2 গুণ কিমান হ'ব 6, 6 4 গুণ 24 হ'লনে? এনেকুৱাকৈ লিখিব পাৰি। ঠিক তেনেকুৱাকৈ এইটো সংখ্যাও কি কৰিব দিছে 3টা সংখ্যাৰ উৎপাদক, মানে ইয়াৰ 3টা উৎপাদকৰ পূৰণফল হিচাপে তোমালোকক কি কৰিব দিছে প্ৰকাশ কৰিব দিছে। তাৰ কাৰণে আমি কি কৰিম, আমি 288ক চুটি হৰণৰ নিয়মেৰে হৰণ কৰিম। আমি
আমি প্ৰথমতে কি এটা কৰিলোঁ 2ৰে কৰিলোঁ ইয়াতে 8 আছে এনে এককৰ ঘৰত কি আছে 8 আছে 8 থাকিলে কি মই কৈছিলোঁ এককৰ ঘৰত 0 2 4 6 8 থাকিলে কি এৰে যায় 2ৰে হৰণ যায় 2ৰে 2 কেইবাৰ যাব এবাৰ 2ৰে 8 কেইবাৰ যাব 4 বাৰ 2ৰে এইটো 8 কেইবাৰ যাব 4 বাৰ হ'লনে গ'ল ন এইবাৰ এই ইয়াতে কি আছে 1 + 4 + 4 144 হয়নে 4 4 8 একে কিমান হ'ব 9 হ'ব 9 3ৰে যায় নে নাযায় যায় তেনেহ'লে এইটো অংক আকৌ কি এৰে যাব 3ৰে যাব এইকেইটা যদি যোগ কৰি চোৱা যদি 3ৰে হৰণ যায় এইটো অংক তেতিয়াহ'লে গোটেই অংকটো 3ৰে হৰণ যাব গ'লে আমি 3ৰে কেইবাৰ যাব 3 4 3 গুণ কিমান হ'ব 12 ইয়াতে কিমান আছে 14 আছে 2 ইয়াতে গ'ল 24 হ'ল হয়নে 8 3 গুণ কিমান হ'ব 24 হ'ব এইটো হ'লনে তোমালোকৰ 288 এনেকৈ লিখিব পাৰিবা একেবাৰে সহজ হয়নে 2 পূৰণ 3 পূৰণ কিমান হ'ব 48 এনেকুৱাকৈ পাৰিনে পাৰি হয়নে তোমালোকে এনেকুৱাকৈ নিলিখি বেলেগকৈ লিখিব পাৰা প্ৰথমতে মই 2ৰে হৰণ কৰিছোঁ ন তাৰপিছত 3ৰে কৰিছোঁ তোমালোকে পিছত 3ৰে নকৰি আকৌ 2ৰেও কৰিব পাৰা এইটো কি তিনিটা সংখ্যাৰ তোমাক পূৰণফল হিচাপে প্ৰকাশ কৰিবহে দিছে ন উৎপাদকৰ তিনিটা উৎপাদকৰ পূৰণফল হিচাপে উৎপাদক কেইটা তুমি যি লোৱা তোমাৰ কথা এইটো মই সহজতে প্ৰথমতে কৰি কিনে তোমালোকক দেখাই দিছোঁ ঠিক আছে ইয়াৰ পিছৰটো চাওঁচোন কিমান আছে 384 হয়নে আমি প্ৰথমতে কি কৰিম চুটি হৰণৰ নিয়মেৰে কাষত এনেকুৱাকৈ কৰি ল'ম 384 একৰ ঘৰত কি আছে 4 আছে 2ৰে যাব হয়নে 2 1 গুণ 2 ইয়াতে কি আছিল 3 আছিল এক বাকী ৰ'ল কাষৰটোত আহিলে কিমান হ'ব 18 9 2 গুণ কিমান হ'ব 18 2ৰে 4 কেইবাৰ যাব 2 বাৰ যাব এবাৰ আমি কিহেৰে কৰিম আকৌ 2ৰে যাব নে আকৌ 2ৰে নকৰোঁ দুটাৰ 2 নালাগে গতিকে আমি কিহেৰে কৰিম 4ৰে চাওঁ ন যায় নে নাযায় 4 4 গুণ কিমান হ'ব 16 3 বাকী ৰ'ব কিমান হ'ব 32 হ'ব 32 কেইবাৰ যাব 8 বাৰ যাব হ'লচোন ন এতিয়া আমি এইটো কেনেকুৱাকৈ লিখিব পাৰোঁ 384ক 2 4 × 14 হ'ল বুজি পাইছা নহয় এতিয়া পিছৰটো চাওঁচোন এইটো কিমান আছে 480 হয়নে এইটোকো আমি এনেকুৱাকৈ কৰিম 480 কাষতে লিখি ল'ম প্ৰথমতে 2ৰে যাবয়ে 2 2 গুণ 4 কাষত কি আছে একৰ ঘৰত 0 আছে গতিকে 2ৰে যাব এইটো কি হ'ল 240 হ'ল এবাৰ আমি 3ৰে যাবনে 4 2 কিমান হ'ব 6 6 3ৰে যায়নে গতিকে গোটেই সংখ্যাটো কিহেৰে যাব 3ৰে যাব কেইবাৰ যাব 8 3 গুণ 24 0ত কেইবাৰ যায় 9 বাৰ যাব গ'লে এইটো কি হ'ব 480 = 2 × 3 × 80 হ'ল একেবাৰে সহজকৈ কৰি দিছোঁ মই তোমালোকক ভালদৰে চাবা তোমালোকে নিশ্চয় বুজি পাবা এইবাৰ কি দিছে চোৱাচোন 30 মানে 30 আৰু 100ৰ মাজত থকা 7ৰ গুণিতকবোৰ লিখিব দিছে আগতে কি কৈছিলে যে 7ৰ গুণিতকবোৰ লিখা মানে তোমালোকে যি লিখা ইচ্ছা ন এইবাৰ গুণিতকবোৰ কি হ'ব লাগিব 30 আৰু 100ৰ মাজত থকা হ'ব লাগিব হয়নে তাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে তোমালোকক মই গোটেই লিখি দেখাই দিছোঁ ন পিছত তোমালোকে গম পাবা আৰু কেনেকুৱাকৈ কৰে প্ৰথম কাৰণে মই তোমালোকক গোটেইটো লিখি দিছোঁ আমি কেনেকুৱা 7ৰ প্ৰথম গুণিতক কি হ'ব 7 হয়নে 7 2 গুণ কিমান হ'ব 14 তাৰপিছত 7 3 গুণ কিমান হ'ব 21 হয়নে 7 4 গুণ 28 7 5 গুণ 35 তোমালোকে এনেকৈ লিখি যাবা 63 7 গুণ 70 7 11 77 12 7 গুণ 84 91 98 105 হ'ল তোমালোকক কি লিখিব দিছিলে 30ৰ পৰা 100ৰ ভিতৰত থকা 30ৰ পৰা মানে 30তকৈ হয় 30ৰ মাজত বুলি কোৱা নে 30 মাজত থকা মানে 30তকৈ কি হ'ব ডাঙৰ হ'লে এইকেইটা কি হ'ব নহয় আৰু এইটো হ'ব নেকি 100তকৈ কি হৈ গৈছে ডাঙৰ হৈ গৈছে
এতিয়া যদি কয় 30 আৰু 100 মাজত থকা গুণিতক কোন কেইটা হ'ব তোমালোকে তলত লিখি দিবা এতেকে তলত এনেকুৱাকৈ লিখিবা এতেকে 30 আৰু এতেকে 30 আৰু 100ৰ কি হ'ব মাজত থকা 100ৰ মাজত থকা হাতৰ কি লিখিবা গুণিতক বোৰ কি হ'ব হ'ল বুলি দি তোমালোকে লিখিবা 35 42 56 63 70 77 84 91 আৰু 98 ঠিক আছে এবাৰ কি দিছে 100 আৰু 200ৰ মাজত থকা 9ৰ গুণিতকবোৰ লিখিব দিছে আগৰটোৰ দৰে একে নিয়ম হয়নে আগৰটো তোমালোকে যেনেকুৱাকৈ কৰিছিলা একেই হ'ব আমি এতিয়া লিখি যাওঁ প্ৰথমটো কি হ'ব 9 তাৰপিছৰটো 18 27 36 45 তোমালোকে এনেকৈ পূৰণ কৰি লিখি যাই থাকা 54 63 78 81 90 এটা কি হ'ব 99 108 তোমালোকে পিছৰবোৰ যদি নাজানা কাষৰ বহীত কি কৰিবা পূৰণ কৰি চাবা চাই কিনে এনেকুৱাকৈ লিখি যাবা 135 144 153 162 171 180 189 198 207 তোমালোকে কেনেকৈ গম পাবা যে আমি কিমানলৈ লিখিম তোমালোকক কি বুলি দিছে ন দিছে যে 100 আৰু 200ৰ মাজত থকা তোমালোকে যেতিয়ালৈ 200 ক্ৰছ কৰি নোযোৱা মানে 200টো পাৰ হৈ নোযোৱা তেতিয়ালৈ লিখি থাকিবা এনেকৈ গম পাবা যে 198টোৱে লাষ্ট হ'ব কিয় জানে ইয়াৰ লগত আৰু 2 যোগ কৰিলে 200 হ'ব আমাকতো 200তকৈ তলতো দিছে হয়নে কিন্তু মইতো তোমালোকক যাতে গম পোৱা ক্লিয়াৰকৈ সেইকাৰণে মই পিছৰটো লিখি দিছোঁ যেতিয়ালৈ 200 নোপোৱা 200 নোপোৱাই 200ৰ ওচৰলৈ বা পাৰ হৈ নোযোৱা তেতিয়ালৈকে তোমালোকে পূৰণ কৰি গৈ থাকিবা এতিয়া 100ৰ পৰা দিছে ন 99 কি হ'ব ইয়াৰ পৰা এইকেইটা নহয় হয়নে আমাক 100তকৈ ডাঙৰ দিছে মানে 100 আৰু 200ৰ মাজত আৰু 207 টো 200তকৈ বেছি হৈ গ'ল নে না এইটো নহয় এতিয়া তোমালোকে এনেকৈ লিখিব লাগিব যে 100 আৰু 200ৰ মাজত থকা 9ৰ গুণিতকবোৰ হ'ল 108 117 126 135 144 153 162 171 180 189 198 হৈ গ'ল ঠিক আছে ইয়াৰ পিছৰটো চাওঁ 30 আৰু 90ৰ মাজত থকা 13ৰ গুণিতকবোৰ লিখা ঠিক আছে এবাৰ কি লিখিব দিছে 30 আৰু 90ৰ মাজত থকা প্ৰথমটো কি হ'ব 13 গুণ কিমান হয় 13 13 দুগুণ 26 13 তিনি গুণ 39 13 চাৰি গুণ 52 13 পাঁচ গুণ 65 13 সাত গুণ 6 গুণ 70 91 আৰু কি হ'ব 104 90 ভিতৰত থকা কৈছিলে ন 30 আৰু 90 ভিতৰত থকা 30তকৈ এইটো ডাঙৰ হৈছে এই দুটা সৰুটা কাটি দিয়া এইকেইটা হ'ব আৰু 90 বুলি কৈছিলে হয়নে এইটোতো 90তকৈ ডাঙৰ হৈ যাব গতিকে এই দুটা নহয় কি হ'ব 39 52 65 আৰু 78 হৈ গ'ল ইয়াৰ পিছৰটো চাওঁচোন 80 আৰু 170ৰ মাজত থকা 17ৰ গুণিতকবোৰ লিখা এতিয়া 17ৰ গুণিতক লিখি যোৱা পূৰণ কৰি যোৱা আৰু লিখি যোৱা মানে মুখস্থ থাকিলে ভাল তোমালোকে নেওতা কি কৰিবা 20 লৈ মুখস্থ কৰি থৈ দিবা তেতিয়া তোমালোকৰ বহুত সুবিধা হ'ব এনেকৈ যদি পূৰণ কৰি লিখিব লগা হয় তোমালোকে তেতিয়াহ'লে তোমালোকৰ বহুতখিনি সময় কি হ'ব অপচয় হ'ব সেইকাৰণে নিলিখিবা মানে পাৰিলে মুখস্থ কৰি থৈ দিবা ঠিক আছে
এতিয়া 80 আৰু 170ৰ মাজত থকা লিখিব দিছে হয়নে 80তকৈ এইটো ডাঙৰ আছে এইকেইটা সৰু আছে এইকেইটা নালাগে 80 আৰু কিহৰ মাজত কৈছে 170 মাজত এইটো 170 পাই গ'লো এইটো 170তকৈ ডাঙৰ এইটো নালাগে এইকেইটা কি হ'ব 80 আৰু 170ৰ মাজত থকা 17ৰ গুণিতক হ'ব হয়নে এতিয়া পিছৰটো চাওঁ 50 আৰু 190ৰ মাজত থকা 19ৰ গুণিতকবোৰ লিখিব দিছে প্ৰথমতে আমি লিখি যাম তোমালোকৰ যদি ভাগ মুখস্থ থাকে মুখত মাতিয়ে তোমালোকে কৰি দিব পাৰিবা এনেকুৱাকৈ নকৰিলেও হ'ব মই তোমালোকে ভালদৰে বুজি পাবৰ কাৰণে এনেকুৱাকৈ কৰি দিছোঁ ঠিক আছে যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে মোক কমেণ্ট কৰি ক'বা মই আকৌ এবাৰ শিকাই দিম এতিয়া এইটো কি দিছিলে তোমালোকক 50 আৰু 190ৰ মাজত থকা হয়নে 50তকৈ ডাঙৰ আছে এই দুটা সৰু এই দুটা নালাগে 190ৰ মাজত থকা এইটো নালাগে এইকেইটা হ'ব গুণিতক হয়নে এইকেইটা তোমালোকে এনেকৈ লিখি দিবা 50 আৰু 190ৰ মাজত থকা 19ৰ গুণিতকবোৰ হ'ল 57 76 95 114 133 152 171 আৰু 190 হৈ গ'ল এতিয়া দিছে তলত দিয়া প্ৰতিটোতে 4টাকৈ শুদ্ধ উত্তৰ আছে হয়নে শুদ্ধ উত্তৰটোত কি চিন দিব দিছে শুদ্ধ চিন দিয়া পাছৰ প্ৰথম 4টা গুণিতক মই কৈছিলোঁ নে প্ৰথম হ'লে 1 2 3 4 পূৰণ কৰিব 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 আৰু কি হ'ব 5 4 গুণ 20 এইটো শুদ্ধ হ'লনে 25ৰ মুঠ উৎপাদকৰ সংখ্যা কিমান আমি আগে 25ৰ মুঠ উৎপাদকৰ সংখ্যা কাষত উলিয়াই চাওঁ 25ক কেৰে যাব 1 * 25 হয়নে 2ৰে যাব নেকি নাযায় 3ৰে যাব 3ৰে নাযায় 4ৰে নাযায় আৰু কেৰে যাব 5ৰে যাব 5 5 গুণ কিমান 25 আমি জানো এই যে দুটা আছে ন ইয়াৰ উৎপাদকৰ সংখ্যা লিখিব লাগে কিমান হ'ব 1 5 আৰু কিমান হ'ব 25 হয়নে হ'লে 25 মোৰ উৎপাদকৰ সংখ্যা কিমান হ'ব 3টা হ'ল এবাৰ চাবা 8ৰ গুণিতকৰ সংখ্যা গুণিতকৰ নিৰ্দিষ্ট সংখ্যা থাকে নেকি গুণিতকটো আমি যিমান উলিয়াব পাৰোঁ ইচ্ছা কৰোঁ সিমানেই উলিয়াব পাৰোঁ হয়নে গতিকে গুণিতকৰ সংখ্যা কি হ'ব অসংখ্য চৰ উৎপাদক কেইটা আকৌ চৰ উৎপাদক সুধিছে আমি উলিয়াই চাব পাৰোঁ চব কিৰে যাব 1 * 6 আৰু কিৰে যাব 2 * 3 কেইটা হ'ল 1 2 3 আৰু 6 1 2 3 আৰু 6 এইটো কোন নম্বৰটো হ'ব ডি নম্বৰটো হ'ব হয়নে আজিলৈ ইমানতে এৰিছোঁ ইয়াৰ পিছৰ অংশ ইয়াৰ পিছৰ ভিডিঅ'ত তোমালোকক মই আকৌ কৰি দেখাম যদি কিবা তোমালোকে বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা মই তোমালোকক আকৌ বুজাই দিম যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ